জুবিন গাৰ্গৰ ইতিমধ্যে সিটি স্ক্যান তথা অন্যান্য পৰীক্ষাসমূহ কৰা হৈছে আৰু আঘাত শিল্পীগৰাকীৰ অতি গুৰুতৰ নহয় বুলি আৰু বিশেষকৈ মূৰত আঘাত নাই পোৱা বুলি চিকিৎসালয় কৰ্তৃপক্ষই ইতিমধ্যে প্ৰকাশ কৰিছে। ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পাতালতে চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী আৰু হাস্পাতালতে শিল্পীগৰাকী কিছু সময় ৰাখিব লাগিব বুলিও চিকিৎসকে জানিবলৈ দিছে। মনোহৰী ৰিজৰ্টত শিল্পীগৰাকী আঘাতপ্ৰাপ্ত হৈছিল আৰু মূৰত আঘাত পাইছিল শিল্পীগৰাকীয়ে। বাথৰুমত পিছলি পৰিছিল জুবিন গাৰ্গ আৰু কেইবাগৰাকীও চিকিৎসকে এই মুহূৰ্তত শিল্পীগৰাকীৰ যতন লৈ আছে। যিসকল দৰ্শক হয়তো বিষয়টো সন্দৰ্ভত সম্পূৰ্ণৰূপে অৱগত নহয়, আপোনালোকক জ্ঞাতাৰ্থে জনাইছোঁ, ডিব্ৰুগড়ত হঠাৎ অসুস্থ হৈ পৰিছিল শিল্পী জুবিন গাৰ্গ। গুৰুতৰৰূপে আঘাতপ্ৰাপ্ত হৈছিল শিল্পীগৰাকী। বাথৰুমত পিছলি পৰাৰ পাছতেই শিল্পীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰা হৈছিল। ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পাতালত শিল্পীগৰাকীক লৈ অহা হয় আৰু চিটি স্কেন তথা অন্যান্য পৰীক্ষা পাতি কৰাৰ পাছত এটা কথা নিশ্চিত কৰা হৈছে যে অতি গুৰুতৰ নহয় শিল্পীগৰাকীৰ আঘাত, কিন্তু তৎসত্ত্বেও শিল্পীগৰাকী সম্পূৰ্ণ সুস্থ হৈ নুঠালৈ হাস্পাতালতে ৰখাৰ পৰামৰ্শ চিকিৎসকৰ। ইতিমধ্যে জুবিন গাৰ্গৰ অনুৰাগীসকল যথেষ্ট উদ্বিগ্ন হৈ পৰিছিল এই খবৰ লাভৰ পাছতেই। প্ৰিয় শিল্পীগৰাকী সোনকালে সুস্থ হৈ উঠক সেই কামনা এই মুহূৰ্তত সকলোৱে কৰিছে আৰু তেওঁলোকৰ বাবে জনাইছোঁ এই বিশেষ খবৰটি, সেই ভাল খবৰটি যে জুবিন গাৰ্গৰ আঘাত গুৰুতৰ নহয়। চিকিৎসকে এই কথা ইতিমধ্যে নিশ্চিত কৰিছে। চিটি স্কেন তথা যাৱতীয় অন্যান্য পৰীক্ষা কৰাৰ অন্তত অৱশ্যে ডিব্ৰুগড় সঞ্জীৱনী হাস্পাতালতে শিল্পীগৰাকীক ৰখা হ'ব আৰু কিছু পৰ।